নমস্কাৰ, মই আন্তৰিক ধন্যবাদ জনাইছোঁ আমাৰ জুবিন দাক। আমাৰ এইটো আমাৰ ডক্টৰ ভূপেন হাজৰিকা সমাধিৰ পৰা দীঘলী পুখুৰীলৈকে আজি গণসমদল কৰিলে কা বিৰুদ্ধে। মই অকল এজন অসম পুলিচৰ জৱান, একদম তাৰ পৰা জালুকবাৰীৰ পৰা ইয়ালৈকে খোজকাঢ়ি আহিছোঁ, সহযোগ কৰিছোঁ জুবিন দাক। আমি কা নামানো আৰু মোৰ চাকৰিটো খাব নাই পৰা, সেইকাৰণে এইটো মোৰ চাকৰিটো গিফ্ট দিছোঁ আমাৰ CM সৰ্বানন্দ সোণোৱাল ছাৰক। আপুনি গিফ্ট লৈ লওক। আপুনিতো প্ৰতাপ সিনহা ছাপোৰ্টাৰহে, সেইকাৰণে কিন্তু মই আমাৰ জাতি মাটি ভাষা ৰক্ষা কৰিবলৈ কা যিমান মাতে সিমান আহিম, যিমান পাৰোঁ কৰি যাম। কেলৈ এইটো মোৰ কাৰণে নহয়, নতুন প্ৰজন্মৰ কাৰণে লাগিব। আৰু আপোনাৰো পুলিচ ছিষ্টেমটোতো একদম বেয়া হৈ আছে, সেইটো ঠিক কৰিব মই বিচাৰিছোঁ। বৰ্তমান কা পুলিচ ছিষ্টেম ঠিক কৰিমেই। এইটো চাকৰি নাথাকিলেও কৰিম, কেলৈ 10 বছৰ চাকৰি কৰিলোঁ, গম পালোঁ কি আছে কি নাই। পুলিচৰ চাকৰি, পুলিচ কেনেকুৱা হৈছে চব গম পালোঁ। বৰ্তমান জুবিন দাক ধন্যবাদ দিছোঁ, কথা পাতিলোঁ, আকৌ লগ কৰিম। আৰু আমাৰ যোনটো কাম আৰু হৈ যাব লাগিব। অকল পুলিচ আহিছে ইয়াত আন্দোলন কৰিবলৈ, আৰু কোনো অহা নাই। আহিব এতিয়া আমাৰ সৰ্বানন্দ সোণোৱাল নিজেই কৈছে যে মোক কেলৈ এঘৰীয়া কৰিছে। য়েছ, মই এঘৰীয়া কৰিছোঁ। মই আজিলৈকে পুলিচে ভোট দিব নাপায়, কিন্তু মোৰ ভোট এবাৰ আপুনি নাপায়, আমাৰ ঘৰৰ মানুহ ভোট নাপায়। যেনেকৈ AJP চৰকাৰ 5 বছৰ থাকিলে শেষ, আপোনাৰো 5 বছৰ শেষ, আকৌ নাহে সোণোৱাল চৰকাৰ। গতিকে আপুনি বহুত এইটোতো কাটো দিছে এটা একদম মানে বেয়া। লগতে পুলিচটো আপুনি কি মোক লগ কৰিবলৈ কেলৈ বেয়া পায়, ভয় কৰিছে, ভয় কৰে কৈছোঁ আপোনাক, ভয় কৰে। এইটোৱে ক'লোঁ মই। আপুনি সোণোৱাল মিছলীয়া, সৰ্বানন্দ সোণোৱাল মিছলীয়া, আৰু এনেই কয় দুৰ্নীতিমুক্ত। আপুনি একো দুৰ্নীতিমুক্ত কৰিব পৰা নাই। মই টিভিটো দিলোঁ, হেৰিত দিলোঁ, আমাৰ কাম কৰি যাম। জয় আই অসম।